হাই ফ্ৰেণ্ডছ, আজি আমি পাহাৰত ফুৰিব যাম। এপিনে এতিয়া এইটো জেগাডোখৰ নাম কি আছিলে? চিলিত আছোঁহি। আমি এতিয়া এপিনে পাহাৰলৈ যাম, গা ধুব যাম। ফাৰ্ষ্ট গা ধুব যোৱাৰ আগত পাহাৰ যোৱাৰ আগত ভাতটো খাই ল'ব লাগিব। এতিয়া ভাত খাওঁগৈ, ব'লক। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল টিংকু চুতীয়া। আজি এতিয়া পাহাৰলৈ যাবলৈ ওলাইছোঁ। ব'লক আমি আগুৱাই যাওঁ। মোৰ লগত আছে পাৰ্থ আৰু হোমেন। আমাৰ তিনিটা এতিয়া গৈ আছোঁ। মানে আমি এতিয়া হোমেনৰ ইয়াৰ জেঠাকৰ ঘৰত আছোঁহি। ইয়াৰ পৰা বেছি দূৰ নহয়, অকণমান বাট। আমি খোজকাঢ়ি গৈ আছোঁ। ব'লক গৈয়ে থাকোঁ। হাই ফ্ৰেণ্ডছ, আহি আছোঁ। বেছি দূৰ নাই। পাহাৰ আৰু কাষৰীয়া ঘৰ। এইখন পাহাৰ ওচৰতে আছে। গৈ আছোঁ, পামগৈ এতিয়া। চাওক কি ধুনীয়া প্ৰকৃতি। বেছি দূৰ নাই আৰু। গৰম হৈছে, তামাম গৰম। একদম সিজি যাওঁ লাগিছে গাটো। তেতিয়াও মানে আপোনালোকক দেখুৱাবলৈ বহুত কষ্ট কৰি আহিছোঁ। প্লিজ, যদি ভিডিঅ'টো ভাল লাগে জাষ্ট এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ইমান ৰ'দত আহিছোঁ ন, কষ্ট কৰি ভিডিঅ' বনাবলৈ। আপোনালোকে সেইটো কৰি দিব পাৰে আৰু প্লিজ। ব'লক এতিয়া আমি ভিডিঅ'টো আগুৱাই নিওঁ। নদী পাৰ হ'ব লৈছোঁ। কিমান দূৰ জানো গম নাপাওঁ। আহক যাওঁ। ভয় লাগিছে, মোবাইল পৰি যাব বা। চেণ্ডেলযোৰ খুলি লৈছোঁ। আপোনালোকৰ যদি নদী পাৰ হওঁতে সদায় চেণ্ডেলযোৰ খুলি ল'ব। মানে চেণ্ডেলযোৰ পিন্ধি ল'লে ভৰিটো বালিত সোমাই যায় আৰু খোজটো মানে দিওঁতে বহুত কষ্ট হয়। হাই, আমি আহি আছোঁ। আৰু ইহঁতৰ বোলে লগৰ এটা আছে হেনো ইয়াত। ইয়াক লৈ যাম কৈছে। ব'লক গৈ থাকোঁ। মজা লাগিব আজি পাহাৰত। ৰাস্তা কিন্তু তামাম। চাওক, এতিয়া লগৰটোক লগ পালোঁ। এয়া তোমাৰ নামটো? দেৱজিৎ। দেৱজিৎ। এতিয়া ইয়াক লগ পালোঁ যদি এহেঁতৰ জেগা ই চিনি পায়, একো টেনশ্যন নাই। ব'লক গৈয়ে থাকোঁ। সেইখন চাওক, পাহাৰৰ কাষত সৰু নদী আৰু নদীৰ কাষতে পথাৰ। কিমান ধুনীয়া লাগিছে, সেউজীয়া পৰিৱেশ। 5টা আহি 5টা লগ খালোঁ। এতিয়া গৈ আছোঁ। চাওক কিমান ধুনীয়া পৰিৱেশ। সেইখন দলং বহুত ধুনীয়া লাগিছে দেখি। এইখন চাওক, এইপিনে এই পিনৰ পৰা এখন আহিছে নৈ, তাৰপৰা এইপিনৰ পৰা এখন আহিছে। মানে আমি এতিয়া এইপিনৰখনলৈ যাম। আপোনালোকে চিনি পায় ন ভালকৈ? অলপ চিনি পায়, ইমান টেনশ্যন নাই, যাব পাৰিম। কি ধুনীয়া পৰিৱেশ। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আৰু লগৰকেইটা কৈছে ৱাটাৰফল নিম বুলি। তালৈ গৈ আছোঁ। ইমান কষ্ট, মানে বহুত ৰ'দ দিছে। মানুহ চাওক, একেবাৰে শেষ হৈ আহিছোঁ। বহুত গৰম হৈছে আৰু ৰ'দ হৈছে। ইমান কষ্ট কৰি আহিছোঁ ন। প্লিজ এটা লাইকটো পৰে ন, লাইক এটা কৰি দিব। ব'লক এতিয়া গৈ থাকোঁ। নদী পাবহি হ'লোঁ, বেছি দূৰ নাই আৰু। এতিয়া ব'লক গৈ থাকোঁ। পিকচাৰ ইমান ভালকৈ নোলাব বাৰু, মানে এইটো গোপ্ৰ নহয়, মোবাইলত বনাই আছোঁ।
এতিয়া অকণমান টঙি ঘৰৰ ওপৰত জীয়াই আছোঁ। এইটো চাওক, আউজিবলৈ ইয়াত ধুনীয়া বাঁহ লগাই দিছে। আৰু এতিয়া আমি যাম এতিয়া ইয়াৰ পৰা। টকো পাতেৰে বনাইছে গোটেইটো। খেতি চেতি কৰিবলৈ এইটো বনাই লয় ন, খেতি চেতি কৰি মানে ইয়াত ভাত চাত খাই জীয়াই। এইখন পাহাৰ পালোহি। চাওক কি ধুনীয়া লাগিছে, ওচৰত আহিছোঁ। সেইখন পাহাৰ পালোহি আৰু পাহাৰত উঠিম। বল 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 লগৰকেইটা গ'ল, থাকি যাম নহ'লে স্পীড। হাই ফ্ৰেণ্ড, এইটো ৱাটাৰফল পাই গৈছোঁ। এইটো বহুত ডাঙৰ দেখিছোঁ। তাত এতিয়া গা ধুব পাৰিম নাই মানে হেৰি নাই। বহুত কষ্টত আহিছোঁ। লগৰবোৰে চবে বেগত ভৰাই লৈছে মোবাইল। মই তেতিয়া হাতত লৈ লৈ ভিডিঅ' কৰি কৰি আহি আছোঁ। এতিয়া শেষত আহি বহুত আহি ৱাটাৰফলটো পাই আছোঁ। ৰ'ব ওচৰত দেখুৱাই আছোঁ। সেইটো চাওক কি ধুনীয়া লাগিছে দেখি পৰিৱেশটো। আৰু এতিয়া গা ধুবলৈ নিশ্চয় চেষ্টা কৰিম। বলক এতিয়া আমি ভিডিঅ'টো আগুৱাই নিওঁ। হাই ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰৰ পৰা আছোঁহি। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ দিলোঁ, বাই বাই।